নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই পুনৰ এটা নতুন ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আজি ভিডিঅ'টোত মই শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে চমুকৈ আলোচনা কৰিবলৈ লৈছোঁ। আৰু শংকৰদেৱৰ বিষয়েটো আমি সকলোৱে জানো, কিন্তু আজি শংকৰদেৱৰ যিহেতু জন্মোৎসৱ 572 সংখ্যক আৱিৰ্ভাৱ বা জন্মোৎসৱৰ উপলক্ষেই আজি মই এই ভিডিঅ'টো আগবঢ়াইছোঁ। শ্ৰীমন্ত শংকৰদেৱ হৈছে অসমীয়া জাতীয় জীৱনৰ পিতৃ। তেওঁ অসমৰ জনজীৱনত নৱজাগৰণৰ সূচনা কৰিছিল আৰু শংকৰদেৱে নৱ বৈষ্ণৱ আন্দোলনৰ গুৰিধৰোঁতা আছিল। আৰু আমি শংকৰদেৱ হৈছে এনে এজন ব্যক্তি যি নিজৰ কৰ্মৰ দ্বাৰা জীৱনটো মহিমামণ্ডিত কৰি তোলাৰ লগতে সমাজ জীৱনলৈ এক নতুনত্ব কঢ়িয়াই আনিছিল। অসমীয়া সাহিত্য সংস্কৃতিৰ কাণ্ডাৰী স্বৰূপ তথা অসমৰ নৱ বৈষ্ণৱ আন্দোলনৰ গুৰিধৰোঁতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 খ্ৰীষ্টাব্দৰ নগাঁও জিলাৰ বৰদোৱাত। আৰু এখেতৰ পিতৃৰ নাম আছিল কুসুম্ভ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধা। সৰুতেই মাক দেউতাকৰ মৃত্যু হোৱাত বুঢ়ীমাক খেৰসূতী শংকৰদেৱক ডাঙৰ দীঘল কৰিছিল। শংকৰদেৱৰ সৰুতে পঢ়া শুনাৰ প্ৰতি সিমান ধাউতি নাছিল। এই 12 বছৰ বয়সতে বুঢ়ীমাক খেৰসূতীয়ে মহেন্দ্ৰ কন্দলীৰ টোলত শংকৰদেৱক নাম লগাই দিছিল। অতি কম দিনৰ ভিতৰতে শংকৰে নিজৰ পাণ্ডিত্যৰ পৰিচয় দিছিল। এওঁ ক ফলা শিকি কৰতল কমল কমল দল শয়ন নামৰ আকাৰ ইকাৰ নথকা ভাৱগধুৰ কবিতা লিখিছিল। আৰু তেতিয়াৰ পৰাই গুৰু কন্দলীদেৱে পাঠশালাৰ সকলো ছাত্ৰকে শংকৰক শংকৰদেৱ নামেৰে মাতিবলৈ কৈছিল। শংকৰদেৱৰ সাহিত্যৰাজিসমূহক 6টা ভাগত ভাগ কৰা হৈছে। সেই ভাগকেইটা হৈছে কাব্য, ভক্তিতত্ত্ব প্ৰকাশক সংগ্ৰহ, সংস্কৃত গ্ৰন্থৰ ভাঙনি, অংকীয়া নাট, গীত, নাম প্ৰসংগমূলক। আৰু তেওঁ ৰচনা কৰা নাটকেইখনৰ নাম আছিল পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। শংকৰদেৱে গীত, ভটিমা আদিও ৰচনা কৰিছিল। এওঁৰ নামত বৰ্তমান 34টা গীতৰহে প্ৰচলন আছে। শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা এই গীতবোৰক বৰগীত বুলি কোৱা হয়। বৰগীত মহাপুৰুষৰ অন্যতম অনবদ্য অৱদান। তেওঁ প্ৰথমবাৰ 1490 খ্ৰীষ্টাব্দত মন মেৰি শ্যাম চৰণেহি লাগু নামৰ প্ৰথম বৰগীতটো ৰচনা কৰিছিল। শংকৰদেৱৰ কাব্য প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন কীৰ্তন। এইখন বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ। আৰু শংকৰদেৱে তেওঁ নাটসমূহ ৰচনা কৰাৰ আগতে 7 বৈকুণ্ঠৰ পথ আঁকি চিহ্নযাত্ৰা শীৰ্ষক সংলাপবিহীন নাট এখন ৰচনা কৰিছিল। শংকৰদেৱে যিহেতু অসমত নাট্য সাহিত্যৰ সূচনা কৰিছিল, সেয়েহে এখেতক নাট্য সাহিত্যৰ জনক বুলি কোৱা হয়। শংকৰদেৱৰ ধৰ্ম আছিল হৰিনাম ধৰ্ম বা এক শৰণ নাম ধৰ্ম। ধৰ্ম প্ৰচাৰৰ বাবে সত্ৰ অনুষ্ঠানসমূহ এখেতে প্ৰতিষ্ঠা কৰিছিল। এখেতে হৰিনাম ল'বলৈ, কৃষ্ণৰ গুণানুকীৰ্তন কৰিবলৈ হৰিনামৰ ঘৰ বা নামঘৰ প্ৰতিষ্ঠা কৰিছিল। শংকৰদেৱে গীত আৰু নাট এই দুটি মাধ্যমৰ জৰিয়তে ধৰ্ম প্ৰচাৰত মন দিছিল। বৰগীত আৰু অংকীয়া নাট গুৰুজনাৰ আপুৰুগীয়া অৱদান। তেওঁ গীত নাট পৰিৱেশনৰ অংগস্বৰূপে খোল, তাল, দবা, কাঁহ, শংখ, মৃদং আদি বাদ্য সৃষ্টি কৰি সংস্কৃতিৰ ভঁৰাল মেটমৰা কৰি গৈছে। অসমীয়া জাতীয় জীৱনৰ পিতৃ এই মহাপুৰুষজনৰ 1558 খ্ৰীষ্টাব্দত 74 বছৰীয়া মানৱ জীৱনৰ অৱসান ঘটাই এই পৃথিৱীৰ পৰা বিদায় লৈছিল। অসমৰ পবিত্ৰ ভূমিক ভক্তিৰ অখৰ হুঁচৰি ধুৱাই মানৱতাৰ ভেটি বন্ধা শ্ৰীমন্ত শংকৰদেৱ যুগ যুগান্তৰ বাবে নমস্য পুৰুষ। সত্যেন্দ্ৰনাথ শৰ্মাই কোৱাৰ দৰে অসমৰ সাহিত্য আকাশত শংকৰ সূৰ্য ভাস্কৰ প্ৰতিভা চিৰদিন অম্লান হৈ ৰ'ব। আৰু মোৰ শংকৰদেৱৰ বিষয়ে ক'বলগীয়া কথা ইমানেই আছিল। আৰু মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।